আজি ফুৰিব আহিছোঁ। পাৰ্কখনৰ নাম হ'ল গ্ৰীণ পাৰ্ক, বেংগলোৰত। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি আমি আহিছোঁ ফুৰিবলৈ আহোঁতে ইয়াত দেখিলোঁ এইখিনি কি বেংগলোৰটো তেজীমলা ইয়া মুখত এচুপা ভৰাই মেলি এতিয়া দি আছোঁ আৰু তো আজি আমি ফুৰিবলৈ আহোঁতে আনিছোঁ 7 আপ, আণ্ডাৰ পপছ, নুডলছ, মেৰিণ্ডা আনিছিলোঁ। আৰু এইকেইজনী আহিছে আমাৰ লগত। এজনী এইটো এটা আহিছে আৰু এইফালে মই পূৰা মাৰি আছোঁ। খালোঁ আৰু 1 গিলাচ 7 আপ আৰু লগত এইকেইজন গোটেইকেইজন একেলগতে দেখাই দিছোঁ এবাৰ। এইকেইটা আহিছোঁ আমি ছানডে বুলি আৰু এনেই অলপ নুডল খাইছোঁ আৰু পাকেটটো অকল খোৱাখিনি দেখাবলৈ আহিছোঁ নহ'লে আকৌ বগলী পহলাই বলিছে। তো এতিয়া আমি যাওঁ অকণমান আগলৈ। আপোনালোকে দেখিব পাৰিছে এইখিনি বন বিক্ৰী কৰে, মজা আছে। এইখিনি একদম পুৰা দামী ঘৰবিলাক আমি অলপনো কি আৰু দুবৰি বনখিনি হৈ যায়। ধুনীয়া আপিটো এইটো গৈ আছে, এইটো আগত গৈছে, এইটো ভৰিটো বৰকৈ ধুই লওঁ। এইখিনিতে ভৰিটো ধুওঁ, এইখিনিতে ভৰিটো ধুই লওঁ। মাছ কাটলা এইখিনি আকৌ নতুনকৈ বনাব এতিয়া। কেনেকুৱা মজা দিছে এইখিনি পৰা। আমাৰ নিচিনা ঘৰত দুবৰি বন্ধুনে কামেই হৈ যায়। ইমান ধুনীয়া ৰাস্তাত মজা লাগিছে ৰাস্তাটো। এই পিনে তেতলি এজোপা আছে, তেতলি এজোপা চাই আহোঁগৈ আছে না নাই। তো দোস্ত বৰ্তমান আমি থকা ঠাইডোখৰ নাম হ'ল বেংগলোৰ চিকে পালিয়া। তো আমি বৰ্তমান চিকে পালিয়াত আছোঁ। এতিয়া মই এইপিনে যাওঁ, চাওঁ তেতলি আছে না নাই গছত। তো আহি বৰ্তমান তেতলিজোপা তলত পালোহি, কিন্তু তেতলিহে নাই নিচিনা। তেতলি কিন্তু তেতেলিহে নাই। চবেই আজি দেওবাৰ বুলি ফুৰিব আহিছে। গ'লেও তেতলি নাপালোঁ যেতিয়া এইখিনিত বহি আছে, এই জেগাত বহি আছে। সিহঁতৰ ওচৰলৈকে যাওঁ এতিয়া। তো ওচৰলৈ যাওঁ, কি নকৰে চাওঁ। এইজনী টাইগাৰ, এইজনী এখন এইখিনি থৈ যাওঁ। আমাৰ কি হৈছে এনেকৈ কৈছে আৰু আজি দেওবাৰ বুলি ফুৰিছোঁ অকণমান। ইফালে যাম আৰু এনেই এইপিনে আহোঁ আৰু দোস্ত और ये घास है ना उसको सब लेवल से कट कर ले जाएगा। कहाँ से आप? छत्तीसगढ़। এইটো মেচিন দেখিছে, এইটো মেচিনত পুৰা মজাকৈ বনখিনি কাটে আৰু ঢেৰ মেচিন আছে ইয়াত থৈ দিছে আৰু সিহঁতে কাম কৰে ইয়াতে। সেইখিনি বনখিনি ইয়াত সমানকৈ কাটি যাব, মানে এইখিনি বিক্ৰী কৰে। তো কাম কৰা মানুহ আছে, এইখিনি দেখিছে। এনেকৈ এইখিনি বন এতিয়া বিক্ৰী নাই কৰা, এইখিনি নৌ হৈ অকণমান হেৰি হ'ব লাগিব, তাৰপিছত বিক্ৰী কৰিব এইখিনি।
বনখিনি বিক্ৰী কৰিব। সেইকেইজনী গ'লগৈ দুজনী, এতিয়া আমাক এতিয়া ইয়াত বহি আছে। এইটো ৰাস্তাৰ ওপৰত গাড়ী গৈছে। চবেই ভিডিঅ' চিডিঅ' বনাব আহিছে আৰু মই এনেই দেওবাৰ বুলি আহিছোঁ আৰু বনাবলৈ ভিডিঅ' গাড়ী হৈ গ'ল। এতিয়া আমি ওলাইছোঁ যাবলৈ ৰুমৰ ফালে। ধুনীয়া ধুনীয়া আপীগিলাখন আহিছে, দেখিবা এতিয়া দেখাই আছোঁ। দেখিছে দুজনী গৈছে, চাৰিজনী পাঁচজনী। কি মজা ৰাস্তাটো, এইকেইটা আহি আছে। মাজে মাজে ফালি যোৱা নাই দেখে, কিন্তু ফালি যোৱা নহয় আকৌ, আলকেইটা পৰি আছে ইয়াত। এইটো পুখুৰীৰ ছাইডত পুখুৰী আছে, বিল এখন, ইয়াত মাছ পূৰা পোৱা যায়। কাষতে মন্দিৰ এটা আছে, এইটো মন্দিৰ। এইটো মোৰ স্পট জেগা, ইয়াত মই এক্সিডেণ্ট হোৱা জেগাটো আকৌ বাকত দিছোঁ। আগৰ ভিডিঅ'টো দেখাইছিলোঁ মই ইয়াত এক্সিডেণ্ট হৈছিলোঁ বুলি, ইয়াতে কৰিছিলোঁ। ইয়াত পূৰা মাছ পোৱা যায়, ইয়াত মাছ ধৰে। ডাঙৰ ডাঙৰ মাছ আছে ইয়াত, কিন্তু গেলা এইখিনি একদম লেতেৰা আছে ইয়াত। আৰু এইকেইটা আহি আছে তিনিটা, এইকেইটা আহি আছে। নাথাং মই অকলে অকলে এনেকুৱা এনেকুৱা লো মাৰিলোঁ ভিডিঅ' বনালে ভাইৰেল হ'ব। এনেকুৱা লো মাৰিম বনালে, এনেকুৱা লো মাৰিলে বনালেহে মই ইমান ভিডিঅ' বনাওঁ, এইটো ভাইৰেলে নহয়। কি যে কওঁ, এইকেইজনীকে দেখাই ভাইৰেল কৰোঁ নেকি? এইকেইজনী এইকেইজনীক চাই ভাইৰেল বনাওঁ, এইকেইজনী দেখাই দোস্ত। এতিয়া আমি ওলাই গৈ আছোঁ ৰুমৰ ফালে। লাহে নহয়, সেইকেইজনী আগত পালাগে, সোনকালে যাব লাগিব অকণমান। টিকি খোজকাঢ়িব। সেইটো এটা মন্দিৰ। তো আজি বন্ধ দিনটো কামলৈ নগ'লে বৰ আমনি লাগি যায়। হাজিৰা কিমান খামনো, আমনি লাগি চৰি গৈছেগৈ, কিন্তু কামলৈ নগ'লেও আমনি লাগে দিনটো ৰুমত থাকিবলৈ। ক'ত তেতলি পাইছে? সিহঁতৰ আকৌ কি এইখিনি কি জানো, এইখিনি ৰাস্তাতে থৈ দিয়ে এনেকৈ, গাড়ী অহা যোৱা কৰে।